হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মংগল গ্ৰহৰ বিষয়ে কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ। মংগল গ্ৰহক আমি মংগল, ভৌম, কোচ, লোহিতাংগ আদি নামেৰে জনাজাত। ৰক্তবৰ্ণৰ হয় আৰু ভৰদ্বাজ গোত্ৰৰ হয়। ৰস সদায় তিতা হয়। মংগল আপোনাৰ পিঠি, উদৰ, কটি, জিহ্বা, গুহ্যদেশ, ৰক্তবাহিকা, নাড়ী আদিৰ অধিপত্য আপোনাৰ মংগল গ্ৰহৰ ওচৰত আছে। মংগল যে সদায় অনিষ্ট কৰে তেনে নহয়। মংগলৰ মাজত আপোনাৰ সৃষ্টি আৰু ধ্বংস দুয়োটাই লুকাই আছে। শুভ অশুভ সকলোবোৰ আছে। মংগল যদি আপোনাৰ শুভ নহয় তেতিয়াহ'লে জাতকৰ সাহস আৰু বীৰত্ব আপোনাৰ প্ৰকাশ নাপায়। আৰু মংগল যদি আপোনাৰ শুভ হয় তেতিয়াহ'লে জাতকৰ ভূমি লাভ হয়, গৃহ লাভ, গণিত, চিকিৎসা শাস্ত্ৰ আদিত পাকৈত হয়, ভাল সৈনিক হয়, ভাল চিকিৎসক, বিশেষকৈ চাৰ্জন, ফায়াৰ ছাৰ্ভিচ, কাৰুশিল্পী আদি সকলোতে মংগলৰ অনুগ্ৰহ পুষ্ট হয় আৰু এইবোৰ বিভাগত আপোনাৰ চাকৰি লাভ হয়। মংগল প্ৰতীকৰ হ'লে দুৰ্ঘটনা, যুদ্ধ, মামলা মোকদ্দমা, অধৰ্ম, অস্ত্ৰোপচাৰ, অকাল মৃত্যু আদি সংঘটিত হয়। মংগল তৃতীয়, ষষ্ঠ, দশম আৰু একাদশত থাকিলে অতি শুভ ফল প্ৰদান কৰে। মংগল লগ্ন, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশত থাকিলে অশুভ ফল প্ৰদান কৰে। সাহসৰ মংগল যদি অশুভ হয় তেতিয়াহ'লে সাহসৰ অভাৱ হয়, ভয়াতুৰ হয়। সৰু সৰু কামৰ ডিচিশ্যন আপুনি সময়মতে ল'ব নোৱাৰে, সদায় কনফিউজ ষ্টেট অফ মাইণ্ডত থকা হয়, ৰিস্ক ল'ব নোৱাৰা হয়, স্কিনত সদায় ব্লেক স্পট পৰে আৰু ডাইজেষ্টিভ প্ৰব্লেম আৰু পেটৰ বিষ সঘনাই হয়।